আগৰ BPF সময়ত এপইণ্টমেণ্ট দি গৈছিলে, কিন্তু 8-10 হাজাৰ কাম কৰি আছে। SIU টো আমি এতিয়ালৈকে পোৱা নাই। এই সপ্তাহতে ভেঞ্চাৰ কলেজৰ লিষ্ট কিছুমান ওলাই যাব। টেট আগৰ পাছ কৰাও আছে আমাৰ, যিসকলক নেকি 6 মান্থ টেট বুলি আগৰ BPF সময়ত এপইণ্টমেণ্ট দি গৈছিলে, কিন্তু 8-10 হাজাৰ কাম কৰি আছে। আৰু নতুনকৈ টেট পাছ কৰা আছে। আৰু ইয়াৰ আগত 99ৰ কিছুমান শিক্ষক ৰৈ গৈছে। এই গোটেইখিনিক এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমি চিন্তা কৰি আছোঁ, কিন্তু যিখিনি আমাৰ ভেকেণ্ট পষ্ট আছে ইয়াৰ SIU টো আমি এতিয়ালৈকে পোৱা নাই। SIUৰ কাৰণে আমি লাগি আছোঁ। যেতিয়াই ষ্টেটৰ পৰা SIU টো আমাৰ তাত আহিব, আমি লগে লগে প্ৰচেছ আৰম্ভ কৰি দিম আৰু এপইণ্টমেণ্টখিনি আমি দি দিম। ভেঞ্চাৰ কলেজ এই সপ্তাহতে ভেঞ্চাৰ কলেজৰ লিষ্ট কিছুমান ওলাই যাব, যিখন 10খন ভেঞ্চাৰ কলেজ প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আৰু 6.3 একৰ্ডৰ সেই ক্লজ মতে হৈছিলে। বাকী হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে ইতিমধ্যে কিছুমান বাট মুকলি কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু ইয়াৰ পিছত ME আৰু LPৰ কথাটো চিন্তা কৰিব। গতিকে এতিয়া বহুতখিনি নহয়, নিড বেছ প্ৰয়োজন অনুসৰি কিছুমান হাই স্কুল, কিছুমান হায়াৰ ছেকেণ্ডাৰী প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে যোজা চলিছে। এই গোটেই কথাটো আমি চালি জাৰি চাই আছোঁ যে আমাৰ তাত বহুত স্কুল আছে, যিসকল স্কুল কিছুমানে যিটো RTEA ৰাইট টু এডুকেশ্যন এক্ট, য'ত 1 কিলোমিটাৰত LP স্কুল, 3 কিলোমিটাৰত ME স্কুল, 5 কিলোমিটাৰত হাই স্কুল থাকিব লাগে। এই যে যিটো RTEAৰ মতে যিটো মানে নৰ্মছ আছে বা গাইডলাইনছ আছে, সেইটো পূৰা কৰি পেলাই যিমানখিনি স্কুল আমাৰ প্ৰয়োজন আছে সেইখিনি আমি ওলাই আছোঁ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে লাহে লাহে চিন্তা কৰিম।